Bodofa Super 50 Mission Engineering फरायसाफोरजों लोगो हमदों मन्थ्रि अशोक सिंगाला। क'क्राझारनि दिमोलगाव थानाय जिल्ला बिजाब बाख्रियाव बड'फा सुपार 50 मिशन इन्जिनियारिंनि फरायसाफोरजों लोगो हमनानै फरायसाफोरनि थासारि आरो सरकारा होनाय सुजुग सुबिदाफोरनि सायाव सावरायलायनाय हाबाफारि लायो। मन्थ्रि अशोक सिंगाला बुंदों, लामा दालां बिल्डिं बानायनायजोंल' सरकारनि जाफुंनाय जाया। सरकारा सोलोंथाइ बिथिङावबो जौगानाय खामानि मावनांगोन, अब्लासो सरकारनि जाफुंनाया फैगोन समाजाव गोजोन। बड'फा सुपार 50 मिशन इन्जिनियारिंआनो फोरमान होबाय बिटिसिआव गोबां सोलायनाय फैदों होननानै बुंदों बिथां अशोक सिंगाला। बड'फा सुपार 50 मिशन इन्जिनियारिंआव आबादारिफोरनि फिसाज्ला फिसाजोफोराबो बेसेन होनाङा लासे सोलोंथाइ लागासिनो दं होननानै बुंदों बिथां अशोक सिंगाला। আজি ৰাতিপুৱা মোৰ সৌভাগ্য হ'ল UN ব্ৰহ্ম সুপাৰ 50 একাডেমি যিটো BTC চৰকাৰে চলাই আছে তাত ভিজিট কৰাত। বহুতবাৰ মোক কোৱা হৈছিলে যে তেনেকুৱা এটা একাডেমি চৰকাৰে চলাই আছে আৰু সফলতাৰ মানদণ্ড বহুত উন্নত। 11জনকে যোৱাবাৰ IIT NITত এডমিশ্যন পালে। APSCৰ প্ৰিলিমছ 36জন ল'ৰা ছোৱালীয়ে ক্লিয়াৰ কৰিলে। মোৰো ইচ্ছা হ'ল যে এটা নতুনত্ব আহিছে চৰকাৰৰ কাম কাজত, এটা পৰিৱৰ্তিত কোকৰাঝাৰ আমি চাই আছোঁ। চ' সেই কাৰণে ৰাতিপুৱা মই আহিলোঁ, ছাত্ৰ ছাত্ৰীৰ লগতো মোৰ আলোচনা হ'ল আৰু প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি মই পালোঁ যে কোনোবা কৃষকৰ ছোৱালীয়ে ইয়াত পঢ়ি আছে, 1 টকাও মানে ফিজ দিব লগা হোৱা নাই, চৰকাৰে গোটেই খৰচ বহন কৰিছে, ট্ৰান্সপাৰেণ্ট ৱেত ছিলেকশ্যন হৈছে, কোনো ইয়ে নাই। আৰু এই কৃষকৰ ছোৱালীটোক যেতিয়া মই সুধিলোঁ যে তুমি কি কৰিবা, বোলে মই IITত ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছোঁ। এই কৃষকৰ ছোৱালীটোৱে যে সপোন চাইছে, এই সপোনটো যে বাস্তৱ হোৱা আৰম্ভ হৈছে, এইটোৱে চৰকাৰৰ সফলতা। অকল দলং ৰাস্তা বনোৱা বা বিল্ডিং বনোৱা এইটোৱে সফলতা নহয়। সফলতাৰ আন এটা মানদণ্ড আছে যে ৰাইজক ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়াৰ লগত কেনেকৈ ভাল মানৱ সম্পদ আমি গঢ়ি দিব পাৰোঁ। আৰু BTCত পৰিৱৰ্তন সঁচাকৈ ঘটিছে, তাৰ প্ৰমাণ আছে UN ব্ৰহ্ম সুপাৰ 50 একাডেমি। আৰু আজি মই ক'লোঁ যে কি কোকৰাঝাৰ আছিল আৰু কি কোকৰাঝাৰ হৈ গ'ল। এটা সময়ত মানে মানুহ ইয়াত আহিবলৈ ভয় কৰিছিল, আৰু আজি আমাৰ কোকৰাঝাৰৰে ল'ৰা ছোৱালী ইয়াত বিনামূলীয়াকৈ একাডেমিত শিক্ষা লৈ IITত এডমিশ্যন পাই আছে, সপোন দেখি আছে IIT ইঞ্জিনিয়াৰ হোৱাৰ। চ' এটা পৰিৱৰ্তন নিজ চকুৰ সন্মুখত মই চাই আছোঁ যে হৈ আছে। ভাল চিন্তা যেতিয়াই থাকিব আৰু নেতৃত্বৰ ৰাইজৰ লগত যেতিয়া ভাল ভাৱ থাকিব, কিবা কাম কৰি পৰিৱৰ্তন আনিম বুলি ইচ্ছা থাকিব, তেতিয়া পৰিৱৰ্তনটো হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সদিচ্ছা, এটা চিন্তা যে মই পৰিৱৰ্তন কৰিম, ভাৰতবৰ্ষ পিছুৱাই থাকিব নোৱাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ইচ্ছা যে পৰিৱৰ্তিত অসম লাগে, নিজৰ ভৰিৰ ওপৰত থিয় হৈ থকা অসম লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইচ্ছা যে এটা পৰিৱৰ্তিত BTC BTR লাগে। একেৰাহে চবটো পৰিৱৰ্তন, চব এটা মানে ভাল চিন্তা কৰা নেতাৰ এটা সুযোগ ঘটিছে। আৰু তাৰ কাৰণে BTCত আমি এক পৰিৱৰ্তন চাই আছোঁ। মই ৰাইজক এইটোৱে আহ্বান জনাম যে BTC BTRত শান্তিৰ বাবে আৰু উন্নয়নৰ বাবে তেখেতসকলে আমাক আশীৰ্বাদ কৰি থাকে। দলীয়ভাৱে কি সমষ্টিত মিটিং আছে UPPL BJP কাৰ্যকৰ্তাৰ লগত। আজি দিনজোৰা কাৰ্যসূচীত এই দুটা সমষ্টিতে ৰাজনৈতিকভাৱে মানে কাৰ্যকৰ্তা আৰু ৰাইজৰ লগত আলাপ আলোচনা। ইতিমধ্যে BPFে দুটা সমষ্টিত প্ৰাৰ্থীটো দিয়াৰ চূড়ান্ত হৈ গৈছে, কি ক'ব? আছেতো দিবই না। ৰাজনীতিক দল দোকান যদি খুলি ৰাখিছে, তেতো ৰাতিপুৱা হ'লেতো শ্বাটাৰ উঠাব লাগিব।
কাষ্টমাৰ আহে নাহে এইটোতো পিছৰ কথা, কিন্তু দোকানটোতো খুলিব লাগিব দোকান যদি ৰাখিছে। বিজেপি আৰু ইউ পি পি এলৰ কেতিয়া চূড়ান্ত হ'ব প্ৰাৰ্থীটো? হা, প্ৰাৰ্থীটো প্ৰদানৰ চূড়ান্ত কেতিয়া হ'ব? সময় আহিলে হ'ব, এতিয়াতো সময় হোৱাই নাই, সময় আহিলে হ'ব। কোকৰাঝাৰ ইউ পি পি এলক দিয়া হ'ব নে বিজেপি খেলিব? চাওক, কোকৰাঝাৰ UPPL খেলিব নে বিজেপিয়ে খেলিব, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এইবাৰ কোকৰাঝাৰৰ পৰা এজন সাংসদ আমি উপহাৰত দিওঁ। বিজেপি হ'লেও জিকিব, UPP হ'লেও জিকিব। কোন হ'লেই হ'ল আৰু কি আছে তাত, বিজেপি আৰু UPPL বুলি কিবা কথা আছে নেকি? উপহাৰটো আমি দিম ইয়াৰ পৰা, আমি সিদ্ধান্ত লৈছোঁ 20 বছৰে মানে 10 বছৰে উপহাৰটো দিব পৰা নাই, এইবাৰ উপহাৰটো দিম। আপোনাৰ দতমা আৰু গোসাইগাঁও আপোনাৰ ৰেছপঞ্চিবিলিটি দিয়া হৈছে, ৰাইজসকলে কি কেনেকৈ আগ্ৰহ হৈ আছে? আৰে ৰাইজৰ বহুত আগ্ৰহ আছে, মানে ৰাইজ একদম ৰৈ আছে যে কেনেকৈ মানে আমি লাইন পাতি সমৰ্থন দিম, তাৰ কাৰণে ৰাইজ ৰৈ আছে, চিন্তাই কৰিব নালাগে। এইবাৰ কোনো দলৰ ইয়াত কাম নাই। কোকৰাঝাৰ পাৰ্লিয়ামেণ্টত ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু AGPৰ প্ৰাৰ্থী বহুত ভোটত জয় হ'ব। বাকী কোনো কাৰো লগত প্ৰতিদ্বন্দ্বিতাই নাই। এতিয়া আমি মাৰ্জিন কিমান বেছি কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰি আছোঁ। 14টাত 12খনটো আমি জিকিম, দুখনত মানে এনে এৰি দিয়াত নাই, তাতো মানে প্ৰবল যুদ্ধ হ'ব, তাৰপিছত কি হয় দেখা যাব। আমাৰ এই যিটো কোকৰাঝাৰৰ ছুপাৰ 50 ইঞ্জিনিয়াৰিং ফ্ৰী কোচিং যিটো আমি দি আছোঁ, তো ইয়াতে ল'ৰা ছোৱালীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰিব আৰু মানে তেওঁলোকৰ লগতে মানে ব্ৰেকফাষ্ট কৰিব বুলি কৈছিলে যোৱাকালি, আৰু আজি আহিছে, আমি সঁচাকৈ আনন্দিত হৈছোঁ। তো যিয়ে নহওক, আমি এই আমাৰ যিটো নতুন চৰকাৰ অহাৰ পিছত বিশেষকৈ আমাৰ মাননীয় আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ যিটো UN ব্ৰহ্ম ছুপাৰ 50 নামেৰে ইতিমধ্যে আমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে 11 মাহৰ কাৰণে সেইটো আমাৰ BTC নিজাববীয়াকৈ চলাই আছে ইয়াতে কোকৰাঝাৰত। গতিকে যোৱাবাৰ 32 জন আমাৰ এডমিশ্যন হৈছিলে ইয়াতে, আৰু সেই 32 জনৰ ভিতৰতে 31 জনেই মানে ছাকচেছফুলি তেওঁলোকে মানে তেওঁলোকৰ যিটো এক্সামিনেশ্যন, সেই এক্সামিনেশ্যন পাছ হ'বলৈ সক্ষম হৈছে, আৰু 11 জনে তেওঁলোকে IITত এডমিশ্যন লৈছিল, ইতিমধ্যে এডমিশ্যন লৈছে, আৰু লগতে বাকী যিমানখিনি আছে তেওঁলোকেও বিভিন্ন ইঞ্জিনিয়াৰিং কলেজবিলাকত ইতিমধ্যে এডমিশ্যন লৈছে। গতিকে সেইটো আমাৰ ছাকচেছ বুলি আমি ক'ব লাগিব। আৰু এইবাৰ আমাৰ টোটেল 50 জন আছে ইয়াতে, গতিকে আমি ভাবোঁ যে এইবাৰো আমি 100% ছাকচেছ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ বাদেও ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ এই বডোফা UN ব্ৰহ্ম ছুপাৰ 50 নামেৰে আমাৰ UPSC কোচিঙো আছে। ইতিমধ্যে তেওঁলোকৰ 50 জন দিল্লীত আছে, বাজিৰাও এণ্ড ৰেড্ডি যিটো ফাউণ্ডেশ্যন, তাতে অলৰেডি তেওঁলোকে ভাল কৰি আছে, ভালেই কৰি আছে। আৰু লগতে আমাৰ MBBSৰ কাৰণে 50 জন আমাৰ আছে গুৱাহাটীত, আৰু আমাৰ APSC কোচিঙৰ কাৰণে এতিয়া গুৱাহাটীত তেওঁলোকে 50 জন আমি পঠিয়াইছোঁ। তো আমি সময়ে সময়ে আমি ভিজিট কৰোঁ, দিল্লীতো আমি ভিজিট কৰোঁ, গুৱাহাটীতো আমি ভিজিট কৰোঁ। আমি তেওঁলোকক চাওঁ যে তেওঁলোকৰ একচুৱেলি তাতে গৈ পেলাই তেওঁলোকৰ মানে পঢ়ি আছে নে নাই, সেই কথাবিলাকক আমি সদায় মানে আমি চাই থাকোঁ, আমি মনিটৰিং আমি কৰি থাকোঁ। আৰু নিশ্চয়কৈ ভাবোঁ যে আমাৰ এই যিটো অনাৰেবল চিফ ছাৰৰ যিটো ভিজন, সেই ভিজনটো নিশ্চয়কৈ আমি ছাকচেছ আমি কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। आं जोबोरैनो गोजोननाय मोनदों जे जोंनाव जोंनि मानगोनां गार्जेन मिनिस्टार जोंनि मानगोनां अशोक सिंघाल सारा जोंनावहाय नैबे जोंनि क'क्राझारावहाय सुपार 50 इन्जिनियारिंनि जेनाखि मोनसे जों कचिं होगासिनो दं, फ्रि कचिं 11 मासनि थाखाय, बेखौ भिजिट खालामफैदों बिथाङा। एक्चुवेलि बे खामानिया जामारदोंना जामाराखै, मा रोखोमनि सोलिदों, दमैया BTCआवहाय मोनफ्रोमबो डिपार्टमेन्टखौ मोनसे रिभिउ खालामदोंमोन। बे रिभिउ खालामनायाव बिथाङा बुंदोंमोन जे एजुकेसन डिपार्टमेन्टआ मोजाङैनो खामानि मावगासिनो दङ, आरो बेवहाय नैबे जेनेबा बड'फा UN ब्रह्म सुपार 50 नामै जोङो 4 हिटारनाव जेनेबा इन्जिनियारिं आरो APSC, UPSC आरो लोगोसे MBBS 50 जन जेरावबो जोङो बे कचिंखौ होगासिनो दं 11 बोसोरनि थाखाय। आरो बिसेसकै BTC गभर्नमेन्टआ
डाइरेक्टलि नैबे इन्जिनियारिं जेनाखि कचिं सेन्टार दङ बेखौ सालायगासिनो दं। थांनाय बोसोरावहाय 32 जन एडमिसन लादोंमोन। 32 जनावनो माने 100% साक्सेस जों होननांगोन, खारन 11 जनानो IIT आव मोनदों आरो बाखि जेसेबां दं बिभिन्न इन्जिनियारिं कलेजफ्राव एडमिसन लाजोबदों। एक्सेप्ट सासे बेयो जाहैबाय जे बेबो पास जादोंमोन, खिन्थु बियो BSc आव थांफिनदों। बे गावनि माने पास जाखांनायनि उनावबो बे BSc आव थांदों। गतिके 100% जों साक्सेस जादों आरो एबार जोंहा 50 जन दङ नैबे इन्जिनियारिंआवहाय। गतिके बे 50 जनावबो जों सानो एबारबो 100% साक्सेस खालामनो थाखाय जों सेस्था खालामदों। खारन बे रेसिडेन्सियेल जिहेतुके बे गथ'फोरखौ जोङो फुंनिफ्राय लानानै उन्दुजासिम बिसोरखौ जोङो मनिटरिं खालामगासिनो दं, नायगासिनो दङ। गतिके आं सानो जे माने जों बेखौ आरो एबारबो साक्सेस जागोन। आरो लोगोसे जेनाखि जोङो दिल्लीयाव हरदों माने UPSC नि थाखाय, बिसोरबो साक्सेस जागोन। आरो APSC नि थाखाय जोंहा गुवाहाटियाव दंहैयो 50 जन आरो लोगोसे मेडिकेलनि थाखायबो जोङो 50 जन जों गुवाहाटियाव दोनहरदों। गतिके नायनोसै मारै जायो नेक्स्टआवहाय। खिन्थु जोङो माने आत्मबिश्वास जाबाय दा जोंहा, जे जिहेतुके जों जवाबार एथ' मोजां 100% जोङो रिजाल्ट मोनदों। गतिके एबारबो जों मोनगोनखौ आसा खालामो। थेंक इउ। दुर्गा फुजानि धामाका दख'ना डिजाइन। दख'ना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सहरनि रयेल बड' फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दख'ना, गेमस्रि गाननाय दख'ना, मिथि गाननाय दख'ना, थाइलेण्ड दख'नानि धामाका दख'नानि डिजाइन। दख'ना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड' दख'ना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दख'ना, मिथि गाननाय दख'ना, सिखिरि दख'ना, आर'नाइ दख'ना आरो थाइलेण्ड दख'नाखौ हलसेल रेटआव। बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दख'ना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बड' फेशन हाबाव बायदि रोखोमनि दख'ना। नोंथाङा दख'नानि फालांगि खालामनोब्लाबो रयेल बड' हाबाव गासैबो दख'नाखौ हलसेल रेटआव मोननो हागोन। खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन। रयेल बड' गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया। रयेल बड' हाब दख'ना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो। सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दख'ना फालांगि खालामनोब्ला 9957 383083 जानबुं नङाव खौरां लानो हागोन।